हेलो गाइस वेलकाम बैक टू डिएन माइक्रोफोकस यूट्यूब चैनल नोंथांमोन गासैखौबो आंनि दिनैनि नैबे मोनसे गोदान मोनसे भिडिअ नोंथांमोनखौ बरायबाय स' दायो ओंखारना रेडि जाना दंमोन नाथाय मोनसे खोथा मा जाहैबाय जोंना माने बोथोरा जोबोद गाज्रि जाबाय दानाबा अखा हानानै दं स' जों थांनो हाथ'वाखै बाइकजों थांनो होननानै दंमोन ओरैनो दङ बाइक साइक जों रेडि खामोन आरो बाइक साइक लानानै माने ओमफ्राय अखा थाबनो फैब्रबना होबाय ओमफ्राय दा मा जायो दा गारि गंसे रायलायदों दायो गारिया सफैबाय लोगोफोर ओमफ्राय थांबाय थानोसै सफैबाय जोङो ओमफ्राय नैजाय थावसो सोना लाबाय ছোৱালী বৰ লগত বিয়া পাতিছোঁ বিয়া পাতি ইয়াতে আজি ৩০-৩৫ বছৰ হৈ গ'ল বাস কৰিয়ে আছোঁ তেনেকুৱা অধিৱেশনলৈ গৈ পোৱা নাই বা ইয়াত পতাও নাই গতিকে আমাৰ সেইখিনি সাংস্কৃতিক দিনত তেনেকৈ আনিম আৰু আমি আলোচনা কৰি আৰু ইফালে কালচাৰৰ প্ৰগ্ৰাম আছে আপোনাৰ ভাল এটা ছিংগাৰ আনে নেকি ৰাতি না নানে আপোনাৰ কথা না সৰু যেনে তেনে চলা ছিংগাৰ আনে এইটো আপোনালোকৰ কথা যদি আপোনালোকে কয় আমি ভাল ছিংগাৰকে আনিম আমি কষ্ট কৰিম আপোনালোকৰ কথা আৰু খোৱা বোৱাটো আপোনালোকে কয় আমি নিৰামিষে খুৱাম মাছ দিব লাগিব বুলি মানে ক'ব নোৱাৰোঁ আমি এইটো আপোনালোকৰ কথা মানে এইবোৰ গোটেই আলোচনা কৰি বাজেটটো আমি বনাম আৰু কিছুমান আমাৰ ডিষ্ট্ৰিক্টৰ কিবা আছে অলপ আলোচনা কৰিবলগীয়া এইবোৰো অকণমান আলোচনা ভালকৈ কৰি তেতিয়া বাজেটটো गलाघाट जिल्ला एबसुनि 24थि बोसोरसालिया जथुमाखौ जों फैगौ जानुवारि दाननि 11 आरो 12 खालाराव नैबे ईस्ट धोनस्री आन्चलिकनि सिङाव थानाय बरबालि गोजौ गेजेर फरायसालियाव साननैनि मेहेरगोनां हाबाफारिजों नैबे जोंनि जथुमाखौ लानाय जादों जोबोद मेहेरगोनाङै जों गाजा गोमजायै नैबे जोंनि जिथु 24थि बोसोरसालिया जथुमा बेखौ जों खुंनो दिनै थिरांथा लाबाय दिनै बानजाय आफाद दाबाय महिम बर' बिथांखौ जों आफादगिरि महरै बानजाय आफादनि दाबाय आरो सासे नेहादारि दाबाय जों नामखौ बावदों थाबनो दा दनेस्वर नार्जारी जोंनि बानजाय आफादनि नेहाथारिया जोबोद मोनसे गोख्रों जों दिनै बानजाय आफाद मोनसे दाना लाबाय जोंनि 24थि बोसोरसालिया जथुमानि थाखाय जों जोबोद गाजा गोमजायै गिबि खेबनि थाखाय नैबे ईस्ट धोनस्री आन्चलिकआव गिबि खेबनि थाखाय जोंनि नैबे बोसोरसालिया जथुमाखौ जों खुंनो थिरांथा लादों गासिबो बिथिङानो थाजोबगोन जोंनि गेलेनाय मोसानाय दामनाय देनाय गासिबो जों हाबाफारिखौ जोंनि नैबे जथुमायाव जों लाफाजोबदों आरो गोबां आलासिफोरबो जोंनि जिथु जथुमा जागोनबा जों हांख्रायगोन आसुनि हांख्रायगोन गरखानि सुथिया छात्र हन्था टाइम छात्र हन्था जों इसेबां हायो गुबुन गुबुन आफादनिफ्रायबो जों हांख्रायनो थिरांथा लादों ईस्ट धोनस्री आঞ্চলিক कमिटी एबसुर नेतृत्वत एबार आमी 24तम जो गोलाघाट जिला निखिल बड़ो छात्र सन्थार जो अधिवेशन अनुष्ठित हब आमी एबार बरबाली मध्य इंराजी विद्यालय खेलपथार आमी अनुष्ठित करिम और खूब सुंदर भावे आमी अनुष्ठित करिम आमार
এই বৰবালি গাঁৱৰ বা আমাৰ ইষ্ট ধনশিৰি আঞ্চলিক কমিটিৰ সমূহ ৰাইজ একত্ৰিত হৈ আমি এই অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিম বুলি আমি আগবাঢ়ি আহিছোঁ আৰু আমি কৰিম। আমি বিভিন্ন জাতি জনগোষ্ঠী আমাৰ যিসকল অতিথি আছে আমি নিমন্ত্ৰণ জনাম আৰু আমি খুব সুন্দৰভাৱে এই অধিৱেশনখন আমি অনুষ্ঠিত কৰিম। কিমানমান ঘৰ মানুহ ইয়াত বড়ো মানুহ আছে এতিয়া? আমি আমাৰ এই বৰবালি বা আমাৰ ইষ্ট ধনশিৰি আঞ্চলিক কমিটিত ইয়াত আমি 500 ঘৰৰ ওচৰা-ওচৰি আমি বড়ো সম্প্ৰদায় আমাৰ বড়ো জনগোষ্ঠীৰ মানুহ আমাৰ ইয়াত আছে। কিন্তু মানে ভাষাকেইটা আমি ইতিমধ্যে আমি বহু পুৰণা আমি বিভিন্ন অঞ্চলৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ ইয়াত আহিছে, কিন্তু অতীজতে আমি হয়তো আহোঁতে 1995 চনমানতে এই অঞ্চলত আমাৰ বড়ো মানুহ সোমাইছিল। তেতিয়া 2খনহে গাঁও আছিল ধনশিৰি মহকুমাত। তাৰপিছতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ বড়োসকল একেলগতে একত্ৰিতভাৱে থাকিবলগীয়া হোৱাৰ কাৰণে নিজস্ব বড়ো ভাষাটো তেওঁবিলাকে হেৰুৱাইছে আৰু এতিয়া ইতিমধ্যে আমি পুনৰ আমাৰ নিজস্ব জাতি জনগোষ্ঠী বা আমাৰ যিটো ভাষা সংস্কৃতি আমি আকৌ পুনৰ আঁকোৱালি ল'ম আৰু প্ৰত্যেককে আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ আঞ্চলিকৰ আমাৰ গোলাঘাট জিলাৰ যিমানসমূহ আঞ্চলিক আছে প্ৰত্যেক আঞ্চলিকে আমাৰ ইষ্ট ধনশিৰি আঞ্চলিক কমিটিক সহায় সহযোগ আগবঢ়াব, দিহা পৰামৰ্শ আগবঢ়াব। সেই ক্ষেত্ৰত আমি যাতে সহযোগ পাম তাৰ কাৰণে আমি আশা ৰাখিছোঁ আৰু আমি পুনৰ খুব সুন্দৰভাৱে যাতে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিখনৰ যিখন অধিৱেশন অনুষ্ঠিত হ'ব তাত আমি খুব পূৰ্বদমে আমি যাতে সাফল্যমণ্ডিত কৰি তুলিব পাৰিম বুলি আমি আশা ৰাখিছোঁ।